টিপ্লেট কৃতি ছাত্র ছাত্রীক সম্বর্ধনা। গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষাখণ্ডৰ অন্তৰ্গত টিপ্লাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুকৃতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। টিপ্লাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 5গৰাকী কৃতি ছাত্ৰ ছাত্ৰী ক্ৰমে ঋষিকেশ নাথ, আসমা আলমিন, কাজী আৰজুছা, পল্লৱী নাথ আৰু শৰীফা পাৰভিনক আজি বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰমোহন নাথ, উপসভাপতি ধ্বজেন নাথ আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। উল্লেখযোগ্য যে টিপ্লাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা শিক্ষক ভূপেন্দ্ৰ নাথে তেওঁৰ পুত্ৰক ব্যক্তিগত শিক্ষানুষ্ঠানত নপঢ়াই তেওঁ শিক্ষকতা কৰা বিদ্যালয়খনতে পঢ়ুৱাই তেওঁৰ পুত্ৰই যি ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হৈছে তথা ব্যক্তিগত বিদ্যালয়মুখী নকৰি তেওঁৰ পুত্ৰক চৰকাৰী বিদ্যালয়ত পঢ়োৱাৰ বাবে উক্ত সভাত শিক্ষকগৰাকীক শলাগ লয়। মুঠ 121গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল আৰু ইয়াৰে 23গৰাকী ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এই ফলাফলে শিক্ষকসকলৰ লগতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষকসকলে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।